কিছুমান মৰম এইদৰে ফুটি উঠে। এয়া মামা আহিব বুলি ভাগিনে ৰাতিপুৱাই পুখুৰীত মাছ ধৰিলে আৰু ভাগিন বোৱাৰীয়েকক মামায়েকলৈ বুলি হেঁপাহেৰে মাছ বনাই মামায়েকক খাবলৈ দিলে। এনেতে আকৌ মোৰ দুগৰাকী বান্ধৱী আহিলে, পাহি আৰু পপি। দুয়োগৰাকীয়ে হেনো আকৌ ভাত নাখায়, ৰুটিহে খায়। এয়া প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিয়ে নিসংকোচে পাকঘৰত সোমাই এয়া ৰুটি আৰু ভাজি বনাই খাই হাঁহি দেখিছেনে তাহাঁতৰ। আৰু এয়া তিনিজনী আকৌ আমি কলেজৰ সন্মুখৰ ভাগ পালোহি। তেনেতে দেখিলোঁ যে আমাৰ শিৱদৌলটি পৰিদৰ্শন কৰিবলৈ অহা কিছু ছাত্ৰী আৰু সাজ সজ্জাযোৰ কিছু পৃথক দেখি মই এটা ভিডিঅ' কৰি ৰাখিলোঁ। এয়া গম পালেই নহয় কলৈ আহিছিলোঁ। হয়, আমি দিচাংমুখলৈ গৈছিলোঁ। আৰু এয়া আহি আমাৰ ৰান্ধনি যিহেতুকে খৰতকীয়া, এয়া ভাত বনাই ভাত নমায়ো আকৌ মাংস কেৰাহী পাতিলে। দুয়োগৰাকী পাহি পপি এয়া মাংস বনোৱাত ব্যস্ত। মই আকৌ এয়া কমলা জলফাই ৰেডি কৰিলোঁ, চানা ৰেডি কৰিলোঁ, সেইবিলাক খালোঁ। তাহাঁতি ক'লে যে ভাত যেতিয়া হৈ গ'ল খাই লওঁ, তাৰ পৰা ফটো মাৰিমগৈ। সেয়া কথা মতেই